हेलो बंधुসকল যদি আপুনি আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে অলপতে এপ্লাই কৰিছে আৰু আপোনাৰ মোবাইলত মেছেজো আহিছে যে আপোনাৰ এপ্লিকেশনখন এপ্ৰুভ হৈ গৈছে আৰু আপোনাৰ গাড়ী নম্বৰটো এইটো তেতিয়া হলে আপুনি যদি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰিছে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি পৰিবহনৰ ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগলত আহিছো গুগলত টাইপ কৰিম পৰিবহন.gov.in আৰু সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পাছত যেটো প্ৰথম সাৰ্চ ৰিজাল্ট আহিব লাইসেন্স এণ্ড ৰেজিষ্ট্ৰেচন ডিটেইল পৰিবহন সেৱা এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম হেতুৱে আমাক পৰিবহন সেৱাৰ যেটো অফিচিয়েল ৱেবছাইট আছে তালৈ লৈ আহিব ইয়াত একেবাৰে ওপৰত অনলাইন সাৰ্ভিসেছৰ ওপৰত আমি আমাৰ কাৰ্সাৰটো ৰাখিম কাৰ্সাৰ ৰখাৰ লগে লগে বহুত কেইটামান অপচন ইয়াত খোল খাই যাব তাৰ ভিতৰত ভেহিকল ৰিলেটেড সাৰ্ভিসেছৰ ওপৰত আমি ক্লিক কৰি দিম vehicle related services ওপৰত ক্লিক কৰাৰ পাছত আপোনাক ষ্টেট সিলেক্ট কৰিবলৈ কোৱা হৈছে আমি obviously ইয়াত আসাম সিলেক্ট কৰিম আসাম সিলেক্ট কৰাৰ পাছতে এটা নতুন পেজ খোল খাই যাব ইয়াত এটা পপ আপ মেছেজও শো কৰিব আপডেট ইওর মোবাইল নাম্বার এটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পাছত লেফট সাইডত চাওক আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত ভৰাব পাৰে নভৰালৰ কথা নাই আমি ইয়াত আসাম সিলেক্ট কৰি লম আৰু ডিটিও অফিসটো সিলেক্ট কৰি লম মানে আৰটিও অফিসটো চাওক আমি আমাৰ ষ্টেটটো সিলেক্ট কৰিলো তাৰ পাছত আৰটিও অফিস সিলেক্ট কৰিলো আৰু আই একসেপ্ট টু হেভ ৰিড দা প্ৰাইভেচি পলিচি তাৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰি প্ৰসিড কৰি দিম প্ৰসিড কৰাৰ পাছতে কিছু ইনফৰমেশন ইয়াত দেখুৱা হ'ব পঢ়ি লব আপুনি তাৰ পাছত প্ৰসিড কৰি দিও প্ৰসিড কৰাৰ পাছত আপুনি এই পেজটোত আহিব এতিয়া একেবাৰে ওপৰৰ বাৰডালত চাওক কিছুমান টেব আছে তাৰ ভিতৰত ডাউনলোড ডকুমেন্টস তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত কাৰ্সাৰটো ৰাখক ডাউনলোড ডকুমেন্টৰ ওপৰত কাৰ্সাৰটো ৰাখাৰ পাছত আপোনাৰ তিনিটা মান অপচন ইয়াত দেখুৱা হ'ব ইয়াত প্ৰিন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক এতিয়া চাওক ৰেজিষ্ট্ৰেচন নম্বৰ মানে গাড়ীৰ নম্বৰটো ইয়াত ভৰাব লাগিব আৰু চেসিস নম্বৰৰ লাষ্ট পাঁচটা সংখ্যা ইয়াত লিখিব লাগিব এই দুটা লিখক এই দুটা লিখিলো আমি এতিয়া ৰেজিষ্ট্ৰেচন নম্বৰ আৰু চেসিস নম্বৰ লিখি আমি ইয়াত ভ্যালিডেট ইনফৰমেশনৰ ওপৰত ক্লিক কৰি দিম validate information ওপৰত ক্লিক কৰাৰ পাছত তলত এটা লাইন আহিছে I understand that after taking RC print from the portal I will not claim it from RTO dealer মানে আপুনি ইয়াৰ পৰা ডাউনলোড কৰাৰ পাছত RTO বা ডিলাৰৰ পৰা কাৰ্ডখন মানে যিখন RC কাৰ্ড আছে সেইখন ক্লেম কৰিব নোৱাৰিব ঠিক আছে এইটো বক্সৰ ওপৰত ক্লিক কৰি দিও তাৰ ওপৰত ক্লিক কৰাৰ পাছত এতিয়া ৰেজিষ্ট্ৰেচন নম্বৰটো আহিব গাড়ীৰ নিজে নিজে আগতে ভৰাইছিলো যে তাৰছত সিসিস নম্বৰটো আহিব আৰু আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে এটো ইয়াত দেখুৱাব এতিয়া জেনাৰেট ওটিপি ওপৰত আপুনি ক্লিক কৰিব লাগিব জেনাৰেট ওটিপি ওপৰত ক্লিক কৰাৰ পাছত এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুছি যাব এটো ক্লোজ কৰি দিয়ক মেছেজটো ওটিপিটো ইয়াত ভৰাই দিয়ক ওটিপিটো ভৰাই দিয়াৰ পাছতে শো ডিটেইলছৰ ওপৰত আপুনি ক্লিক কৰিব লাগিব এতিয়া আমি শো ডিটেইলছৰ ওপৰত ক্লিক কৰি দিছো শো ডিটেইলছৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ আৰসি খন ইয়াত এনেকৈ দেখা পোৱা যাব এতিয়া এইখন প্ৰিন্ট কৰিবৰ কাৰণে প্ৰিন্ট অপচনটোৰ ওপৰত ক্লিক কৰি আপুনি এইখন প্ৰিন্ট কৰিব পাৰে বা সেভ কৰি ৰাখিব পাৰে কেতিয়াবা কি হয় প্ৰিন্ট অপচনৰ ওপৰত গৈ প্ৰিন্ট কৰি সেভ কৰিব যাওতে সকলোবিলাক ডিটেইলছ ভালদৰে নাহে গতিকে আপুনি ইয়াৰ পৰা এটা স্ক্ৰিনশ্বট মাৰিও কাৰ্ডখন ৰাখিব পাৰে যাতে আপুনি পাছত এইখন প্ৰিন্ট আউট কৰি ল'ব পাৰে বন্ধুসকল এনেকৈ আপুনিও যদি অলপতে আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে এপ্লাই কৰিছে আৰু তাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন মানে আৰসিখন ডাউনলোড কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি পৰিবহন ৱেবছাইটত গৈ আপোনাৰ গাড়ীৰ আৰসিখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ তেতিয়ালৈ বন্ধুসকল নমস্কাৰ